নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ মোৰ প্ৰাইভেট ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বহু দিনৰ মূৰত ভিডিঅ' বনাইছোঁ মানে ভিডিঅ'বোৰ এডিট কৰি দিয়াৰ হেলাতে মই ডিলিট কৰি দিলোঁ আৰু বহুত বনাইছিলোঁ আৰু হেলাও লাগে ডিউটিৰ পৰা আহি পেলাই ভিডিঅ' বনাব এতিয়া মই চাহ তাহ খাই এতিয়া 6টা বজাত মই যাবই লাগিব এতিয়া মই চাহ পানী অলপ খাই লওঁ আৰু আপোনালোকৰ ফালে পানী কেনেকুৱা আমাৰ প্লে দেখুৱাই আছোঁ পানী এনেকুৱা পানী হৈছে কেম্পৰ ভিতৰত তো ভিডিঅ'টো এইফালে চাই আৰু এইফালে চাওকচোন কোনো উঠাই নাই আমি উঠিছোঁ এইটো আমাৰ ৰুম আমি কোৱাৰ্টাৰবোৰত পানী হৈছে সেইকাৰণে আমি তাৰমানে বেলেগ ৰুম চেঞ্জ কৰিছোঁ আমাৰ ৰুমটো চাওক এইবোৰ বেগ চেগ কিবা কিবি চিলিকন এইবোৰ কাপোৰ বাহিৰত মেলি দিয়া জেগা নাই সেইকাৰণে আৰু গুণে পুৰা টোপনি মাৰি আছে সি পুৰা মোবাইল চাত ব্যস্ত ৰ'বা আৰু এইটো হৈছে আমাৰ কিটচেন চব চিজিল কৰা হোৱাই নাই লেতেৰা হৈ আছে আৰু আপোনালোকে নাভাবিব বাপৰে কেনেকুৱা লেতেৰা মানুহ আৰু ইফালে এইটো আমাৰ ৰাস্তা ইফালে আমাৰ বিল্ডিংটো চাওক পটা এইখন বজাৰ চাই দেই ইফালে একবাৰ এইটো নাজমা এইটো জেচমিন পানী পুৰা একদম আৰু এয়া চাওক আমি এইটো যি বগা বিল্ডিংটো একেবাৰে ওপৰত আমি আছিলোঁ 4 নম্বৰ ফ্লেটত আৰু এনেকুৱা পানী হৈছে ৰাস্তা কোনটো আৰু খাল কোনটো ধৰিবই নোৱাৰি আৰু ইয়াৰ পৰাই পানী ষ্টাৰ্ট আৰু একদম ভিতৰলৈকে পানী চাওক গাইছ এয়া চাওক পানী পুৰা কেম্পৰ ভিতৰত পানীয়ে পানী কিবা কবি কি কম আৰু উপায় নাই না কি যাবাইতে লাগব পানী পুৰা একদম একাঠো সেইফালে ৰুমৰ ভিতৰত উঠিছে চব ভিডিঅ' করছো এই পানির বিষয়ে 2 লাইন কৈ দিয়ক আৰু ছাৰে কৈছে আজি পুৰা একদম সকলো আউটড্ৰেছত যাই আছে এতিয়া আৰু ছাৰে কৈছে আজি ফৌজৰ মানুহ যেন লগা নাই বুলি কৈছে আৰু এনেকুৱা পানী হৈছে কি ক'ম আৰু এইটোৱে আমাৰ ডিলচিত ইয়াতে আমাৰ পিটি হয় আৰু ইয়াতে আমাৰ গন্তি লয় সেইবোৰো চব ডুব গ'ল এতিয়া চাওক আমাৰ অফিসটো য'ত চিঅ ছাৰ থাকে পানী গোটেই ডুবিয়ে গ'ল একদম বাৰান্দাৰ লগে উঠিছে আৰু এইটো চাওক ডিলচিটত কিমান পানী উঠিছে ডিলচিট এতিয়া এই ৰেডখানি ডুবেই যাব আৰু এটা আমি চাওক কিমান আঁঠুলৈকে পানী হৈছে পানী চাওকচোন আৰু আছে বহুত জাগা আৰু এতিয়া আমি দ্বিতীয় শেষৰ পিছত আহিলে তথাপিও পানী বাঢ়িয়ে আছে আৰু এতিয়া লাহে লাহে ৰুমলৈ আহিছোঁ ইয়াতো পানী ৰাস্তাত উঠা নাই কিন্তু এই খালবোৰ ৰাস্তা পাবহি আৰু এনেকুৱা হৈছে আৰু এখন আমাৰ বজাৰ ডিউটিৰ পৰা আহিলোঁ আহি কিনে এতিয়া কি খাম কি নাখাম লাগিছে কালি পাস্তা আনিছিলোঁ সেইকাৰণে আজি খায়ে পেলাওঁ তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এতিয়া মই ইয়াত দি দিছোঁ কেঁচা জলকীয়া বিলাহী আৰু পিঁয়াজ আৰু এতিয়া মই বিলাহীখিনি অলপমান সিজি কৰিছোঁ সেইখিনি ইয়াত জলকীয়া মছলা এইবোৰ দি ল'লোঁ আৰু অকণমান ইয়াত চচ ঢালি দিম যাতে খাবলৈ পুৰা য়ামি হৈ যায় আৰু এতিয়া এইখিনি ইয়াতে দি দিম
দেখিবলৈ কেনেকুৱা এটা বেয়া দেখা হৈছে ওকে আৰু আমাৰ পাঁচটা হৈ গ'ল পুৰা এইটো গুণী শাক খাই আছে নাখাং নাখা মই তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দিয়া গুণু কৈ না কিবা ভিডিঅ'ত গুণু লাইক কৰি দি ইনকে ক লাইক কৰি দি আৰু ছাবস্ক্ৰাইব কৰি দিবা সাবস্ক্ৰাইব কৰিবা সাইক্রাই বাই 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 বাই